মই আছোঁ এতিয়া শিৱসাগৰ ফুকন নগৰ প্ৰাইমেৰী স্কুলৰ প্ৰাংগণত। এয়া আজি জন্মাষ্টমী উপলক্ষে বহুতো ভক্তপ্ৰাণ ৰাইজ এই ফুকন নগৰ এল পি স্কুলৰ প্ৰাংগণত সমাবেত হৈ নাম প্ৰসংগ আয়োজনৰ লগতে তেওঁলোকৰ মনৰ কামনাৰে ধূপ বন্তি প্ৰজ্বলন কৰিছে। এয়া আৰু এতিয়াও ভক্তিমূলক গীত সামৰণি হৈছে। অনুষ্ঠানখিনি যথেষ্ট ভিৰ হয়। ছাৰ বহক 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 আপুনি বহক আপুনি মই পৰিৱেশটো দেখুৱাই দিছোঁ ভক্তপ্ৰাণ ৰাইজৰ। আৰু এয়া তেখেতলোকৰ মনৰ কামনাৰে আজি চাকি বন্তি নৈবেদ্যৰে এয়া জন্মাষ্টমীত ভাগ লৈছিল। আৰু খোৱা বোৱাৰ আয়োজন কৰি আছে। এয়া লাগি আছে খোৱা বোৱাৰ কাৰণে। লুচি ভাজি পায়স সকলোখিনি সমবেত হৈছে আৰু ৰাইজক খোৱা ব্যৱস্থা কৰিছে। চব্জি আহি আছে। লুচি ধন্যবাদ।